দুয়োখন জিলাৰ ৰাইজে এই ডিফু লোকসভা সমষ্টিত বসবাস কৰা ৰাইজে এই কথাটো গভীৰভাৱে উপলব্ধি কৰিছে যে কংগ্ৰেছে এই অঞ্চলত পৰা বহু বছৰ ধৰি প্ৰতিনিধিত্ব তেখেতসকলে দিছে, কিন্তু কংগ্ৰেছৰ শাসনকালত এই পাহাৰীয়া জিলাকেইখনক সম্পূৰ্ণৰূপে অৱহেলা কৰিলে, সম্পূৰ্ণৰূপে আওকাণ কৰিলে, যাৰ বাবে পিছ পৰি থাকিব লগা হৈছিল। ইমান সম্পদ সম্ভাৱনা শক্তি থকা স্বত্বেও, ইমান সুন্দৰ সমাজ, উন্নত মানৱ সম্পদ, প্ৰাকৃতিক সম্পদ আৰু সুন্দৰ বাৰেৰখনীয়া কৃষ্টি সংস্কৃতি সাৰুৱা পথাৰ থকা স্বত্বেও এই সম্পদশালী অঞ্চল বিকাশ ঘটোৱাৰ ক্ষেত্ৰত কংগ্ৰেছে ন্যূনতম পদক্ষেপ নলয়। তেখেতসকলে বৰঞ্চ আওকাণ কৰিলে, লুণ্ঠন কৰিলে আৰু এই আমাৰ ডিফু লোকসভা সমষ্টিৰ পৰম শ্ৰদ্ধা ৰাইজৰ প্ৰাপ্য অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছে প্ৰধান বাধাৰ প্ৰাচীৰ হ'ল আৰু ৰাইজৰ নামত অহা ধন তেখেতসকলে আত্মসাৎ কৰিলে। তাৰ বাবে এই অঞ্চল পিছ পৰি আছিল। কিন্তু যোৱা 5 বছৰ পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি সুযোগ প্ৰদান কৰিলে, ৰাজ্য চৰকাৰক যেনেধৰণে আৰ্থিক সহযোগিতা আগবঢ়ালে, তাৰ বাবে আমি আজি 3খন জিলাক দৃঢ়তাৰ উন্নয়নৰ ক্ষেত্ৰত আগুৱাই নিবলৈ সক্ষম হৈছোঁ। আজি 3খন জিলা অত্যন্ত ভাৰতবৰ্ষৰ ভিতৰত জনাজাত জিলা আৰু এই 3খন পাহাৰীয়া জিলা আগন্তুক বিশ্বৰ এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। সেই লক্ষ্যৰে আমি ইয়াৰ আন্তঃগাঁথনি, যোগাযোগ, যাতায়াত আৰু বিভিন্ন ধৰণে অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াৰ ইতিমধ্যে পদক্ষেপ লৈছোঁ আৰু নিশ্চিতভাৱে এই অঞ্চল আগন্তুক দিনত দৃঢ়তাৰে আগুৱাই যাব। আৰু এই জিলাৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেখেতসকলে আমাৰ প্ৰাৰ্থীগৰাকীক বেগৰাক জিকাব বিপুল ভোটৰ ব্যৱধানত আৰু আগন্তুক দিনত এই অঞ্চলৰ উন্নয়নৰ বাবে দৃঢ়তাৰে সকলোৱে মিলি, ইয়াত যিমান সংখ্যক জাতি জনগোষ্ঠী আছে, ভাষা ভাষী ধৰ্মৰ লোক আছে, সকলোৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নীতি সবকা সাথ সবকা বিকাশ নীতিৰ দ্বাৰা সকলোৱে মিলিত প্ৰচেষ্টাৰে এই অঞ্চলৰ দৃঢ়তাৰ উন্নয়নৰ ক্ষেত্ৰত একেলগে কাম কৰি যাব।